কি কৰি আছে আপোনালোকে? ভালনে সকলোৰে? মই আজি আকৌ এটা ভিডিঅ' আনিছোঁ। এইবাৰ আনিছোঁ আমাৰ প্ৰণৱদাৰ ল'ৰাৰ বিয়াৰ ভিডিঅ'। বিয়া নলবাৰীত বাছ ৰখি আছে, আমি বাছ এখন ভাড়া কৰি যাম। আমাৰ বাইদেউহঁত ওলাই মেলি ৰেডি। ঠিক আছে গুণজিত আছে হ'ব গুণজিত ইমান ধুনীয়া আমি খুলি দিম হ'ব দিয়া মই আনিছো কিন্তু আপনি রোল কল বাবু কখন বাসে আর ইনা কোসম বাবু 12:30 লাগবে কালি বাবু আজো আমি স্বপ্ন নিবা লাগবো হ্যাঁ স্বপ্ন ধরনে নিবা লাগবো এবার কই যাবে আজো আমি দদৰা পালোহি। এয়া আমাৰ লগৰ স্বপ্না দাস। তাই উঠিছে দদৰাত, তাই ঘৰ দদৰাত। তাইও আমাৰ লগত বিয়ালৈ যাব। আমাৰ অফিচৰ ষ্টাফেই হয়। আমি একে ছেকশ্যনৰ। ফূৰ্তিবা ছোৱালী অনবৰতে হাঁহি থাকে। এইখন চাগে বন্দনা হোটেল আছিল। সকলোৱে ক'লে নলবাৰী বিয়াৰ ঘৰ পোৱাৰ আগতে একাপকৈ চাহ খাই লোৱা যাওক। আমি তাৰ বাবে চাহ খাবলৈ গ'লোঁ। আজি আমি সকলোৱে প্ৰণৱদাৰ ল'ৰাৰ বিয়াৰ বাবে ছুটি লৈ আহিছোঁ অফিচৰ পৰা। গৈ আছোঁ আমি সকলোৱে। কেতিয়াবা পাম নলবাৰী। আচ্ছা তুমি ক'ত আছা এতিয়া ৰাখী বাইদেউ গানৰ লগত লিপছ মিলাই গৈ আছে। বিয়া ঘৰ পালোহি আৰু আমাৰ বাইদেউসকল আকৌ সাজোন কাচোনত ব্যস্ত। আমাৰ ৰাখী বাইদেউ আগে আগে গৈছে, যেন চিনিহে পায়। মই ভিডিঅ' কৰি আছোঁ পুৰা। বাছখনে লৈ যাব ন, থৈ আহিব দিবি অলপমান। সকলোৱে খাবলৈ লৈছোঁ। খোৱা বোৱা কৰি আমি অলপ ইফালে ইফালে জেগাবিলাক চালোঁ আৰু এওঁলোকে ৰীল কৰাত পূৰা ব্যস্ত আৰু মই ভিডিঅ' লোৱা তেওঁলোকৰ। আশা কৰোঁ আমি সদায় এনেকৈ হাঁহি ধেমালি কৰি থাকোঁ যেন।
ৰখি আছ কেলে তই স্বপ্ন হাত চাত দাঙি দিলি যে একদম পুৰা ফটোগ্ৰাফাৰ যেন লাগিছে খোৱা বোৱা কৰি আমি সকলোবিলাক যাবলৈ ৰেডি ভাবিছে ইয়াতে আমাৰ লগত যাব উঠিব প্ৰণৱ দা বিয়াখন বঢ়িয়া হৈছে আশা কৰোঁ আপোনাৰ ল'ৰাৰ আগন্তুক দিনবিলাকো সুখৰ হওক তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত এইখন বোলে বিখ্যাত মনোজ হোটেল ইয়াৰ মিঠাইবিলাক বোলে খাবলৈ বহুত ধুনীয়া তাৰ পৰা বুন্দিয়া আৰু ভুজিয়া আনিলোঁ অলপ